হেল্ল' গাইছ আমি এতিয়া বনাবলৈ গৈ আছোঁ গাহৰি মাংস আৰু বাঁহৰ গাজা মিঠাতেলখিনি দি ল'লোঁ তেলখিনি গৰম হোৱাৰ লগে লগে আমি তেজপাতখিনি দি দিম বঢ়িয়া চাই তেজপাত গৰম মছলা দালচেনি লং এইখিনি বঢ়িয়া চাই ভাজি ল'ম মাংসখিনি দি দিলোঁ মাংসখিনি বঢ়িয়া চাই 5 মিনিটমান ভাজিম পানীখিনি শুকোৱালৈ ভাজিব লাগিব মাংসখিনি এতিয়া নিমখ অলপ দি দিলোঁ মাংস আছে এপোৱা মানুহ আছে 3 পোৱা বঢ়িয়া লাগিব খাই বঢ়িয়া চাই ভাজি ল'লোঁ পিঁয়াজ আদা নহৰু ছাইডতে ভাজিম পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগেই ৰং মছলাখিনি দি দিম আমি ইয়াতে আছে ৰং জলকীয়া গুড়ি জিৰা গুড়ি মছলাখিনি ভাজা হোৱাৰ লগে লগেই আমি দি দিম বাঁহৰ গাজা কাৰ ফেভৰেট কমেণ্ট কৰি জনাই দিব তেওঁক এদিন মাতি ঘৰলৈ এসাঁজ খুৱাই দিম বাঁহৰ গাজাৰ লগত গাহৰি মাংস হ'বনে গাইছ এইখিনি বঢ়িয়া চাই ভাজি ল'ব লাগিব বঢ়িয়া চাই কেনেকৈ হৈছে জনাবচোন এবাৰ নিশ্চয় মোৰ কিন্তু ফেভৰেট এইটো বাঁহৰ গাজা দি দিলোঁ বঢ়িয়া চাই বাঁহৰ গাজা is the west foodie is the best বাঁহৰ গাজা গাহৰি মাংস খাই পাইছেনে পোৱা নাই গাইছ বঢ়িয়া চাই ভাজি ল'লোঁ এইটো চোৱা না কিলো কি ধুনীয়া একদম জিভাৰ পানী পৰি গৈছে গাহৰি মাংস আৰু বাঁহৰ গাজা কি মজা বঢ়িয়া চাই ভাজি ল'ম 10 মিনিটমান পিছত হৈ যাব আৰু খাবলৈ বেছি লোভ কৰিব নালাগে এদিন খুৱাই দিম দেই আপোনালোকক কি বঢ়িয়া হ'ব আৰু 5 মিনিট পিছত উঠাই দিম আৰু খাব পৰা হৈ যাব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড শ্বেয়াৰ কৰি দিব কেনেকৈ হৈছে জনাই দিব কমেণ্ট ছেকশ্যনত আৰু এনেকৈ যদি চাবলৈ ইচ্ছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই ধুনীয়া গাহৰিৰ ৰেচিপি আনি দিম আপোনালোকে বনাব পাৰিব আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দাবাই দিব বাই